সকলোকে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব। প্ৰথম কুৱেশ্যনত আছে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনবিলাক দিয়া আছে উত্তৰাখণ্ড, গুজৰাট, মধ্যপ্ৰদেশ আৰু তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো, মধ্যপ্ৰদেশত অৱস্থিত। সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখন ক'ত আছে? অপশ্যনবিলাক দিয়া আছে আহমেদাবাদ, কলিকতা, দিল্লী, মুম্বাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এটো, আহমেদাবাদত আছে। ঠিক আছে, ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখন আছে আহমেদাবাদত। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? অপশ্যনবিলাক দিয়া আছে 1 ডিচেম্বৰ, 15 আগষ্ট, 25 জানুৱাৰী, 24 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডিটো, 24 অক্টোবৰ তাৰিখে, 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটা বিধৰ নাম কি? অপশ্যনবিলাক দিয়া আছে পদ্মশ্ৰী, পদ্মভূষণ, ভাৰত ৰত্ন, মহাবীৰ চক্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো, ভাৰত ৰত্ন। ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটাবিধৰ নাম হৈছে ভাৰত ৰত্ন। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক বঁটাটোৰ নাম কি? অপশ্যনবিলাক দিয়া আছে মহাবীৰ চক্ৰ, বীৰ চক্ৰ, অশোক চক্ৰ আৰু পৰমবীৰ চক্ৰ। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডিটো, পৰমবীৰ চক্ৰ। মনত ৰাখিব, ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক বঁটাটোৰ নাম হৈছে পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যনত আছে ৰেড ক্লিফ ৰেখাই কোন দুখন দেশৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে? ৰেড ক্লিফ লাইনে কোন দুখন দেশৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে? অপশ্যনবিলাক দিয়া আছে ভাৰত আৰু পাকিস্তান, ভাৰত পাকিস্তান, ভাৰত চীন, ভাৰত ম্যানমাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিটো, ভাৰত আৰু পাকিস্তানৰ মাজত থকা সীমাটোক ৰেড ক্লিফ ৰেখা বা ৰেড ক্লিফ লাইন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰেড ক্লিফ ৰেখাৰ দ্বাৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কেতিয়া থিৰাং কৰা হৈছিলে? কিমান চনত থিৰাং কৰা হৈছিলে? অপশ্যনবিলাক দিয়া আছে 1947 চনৰ 15 আগষ্ট, 1947 চনৰ 17 আগষ্ট, 1947 চনৰ 16 আগষ্ট, 1947 চনৰ 14 আগষ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বিটো, 1947 চনৰ 17 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা থিৰাং কৰা হৈছিলে ৰেড ক্লিফ ৰেখাৰ। ঠিক আছে, অপশ্যন নম্বৰ বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। মনত ৰাখিব 1947, 17 আগষ্ট। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম সাদিনীয়া বাতৰি কাকতখনৰ নাম কি? অপশ্যনবিলাক দিয়া আছে আছাম বন্ধু, অসম কেশৰী, অৰুণোদয় আৰু আছাম মিহিৰ দিয়া আছে। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডিটো, আছাম মিহিৰ। অসমৰ প্ৰথম সাদিনীয়া বাতৰি কাকতখনৰ নাম হৈছে আছাম মিহিৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ স্থাপনা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনবিলাক দিয়া আছে 16 জুলাই, 15 জুলাই, 13 আগষ্ট আৰু 17 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এটো, 16 জুলাই। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ স্থাপনা দিৱস পালন কৰা হয় 16 জুলাই তাৰিখে। নেক্সট কুৱেশ্যন, ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনবিলাক দিয়া আছে আলফ্ৰেড নবেল, বেঞ্জামিন ফ্ৰেংকলিন, জন মিলান আৰু গ্ৰাহাম বেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এটো, আলফ্ৰেড নবেলে ডিনামাইট আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনবিলাক দিয়া আছে চাৰ্লছ বেবেজ, টেৰিচেলি, ৰুডল্ফ ডিজেল আৰু গেব্ৰিয়েল ফেৰেনহাইট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডিটো, গেব্ৰিয়েল ফাৰেনহাইট। মনত ৰাখিব, থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? গেব্ৰিয়েল ফাৰেনহাইটে থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, বিশ্ব হোমিঅ'পেথিক দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনবিলাক দিয়া আছে 5 এপ্ৰিল, 10 এপ্ৰিল, 5 মে', 10 মে'। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বিটো, 10 এপ্ৰিল তাৰিখে পালন কৰা হয় বিশ্ব হোমিঅ'পেথিক দিৱস। মনত ৰাখিব, দিৱসৰ পৰা এটা কুৱেশ্যন আহে, লগতে কেপিটেল, কাৰেঞ্চি এইবিলাকো চাই থ'ব, অথৰ্ছবিলাকৰ নাম। নেক্সট কুৱেশ্যনত গৈছোঁ, কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন হৈছিলে? অপশ্যনবিলাক দিয়া আছে 1970 চন, 1971 চন, 1972 চন, 1973 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এটো, 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন হৈছিলে।
1970 মনত ৰাখিব 1970 চনত। নেক্সট কুৱেশ্যনত আছে অসমৰ চাৰিসীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান? অপশ্যন দিয়া আছে 2, 3, 4, 5। চ' ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এটো 2খন। ঠিক আছে, অসমৰ চাৰিসীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা হৈছে 2খন। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্যই কোন জৈন মুনিৰ ওচৰত জৈন ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যনবিলাক দিয়া আছে মহাবীৰ, ভদ্ৰবাহু, স্থূলভদ্ৰ আৰু কৌটিল্য দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 ভদ্ৰবাহু। চন্দ্ৰগুপ্ত মৌৰ্যই ভদ্ৰবাহু মুনিৰ ওচৰত জৈন ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যনবিলাক দিয়া আছে 11, 15, 16 আৰু 17। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2 16 নম্বৰ। ঠিক আছে, 16 পজিশ্যন। নেক্সট কুৱেশ্যনত আছে উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? অপশ্যনবিলাক দিয়া আছে মাধৱদেৱ, শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B2 শংকৰদেৱ। উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিলে শংকৰদেৱে। নেক্সট কুৱেশ্যনত আছে মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? অপশ্যনবিলাক দিয়া আছে অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ B2 অৰুণাচল প্ৰদেশ। মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনত আছে কোন তাৰিখে শিল্পী দিৱস পালন কৰা হয়? অপশ্যনবিলাক দিয়া আছে 17 জানুৱাৰী, 17 জুলাই, 7 নৱেম্বৰ, 5 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ A2 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়, 17 জানুৱাৰী। চ' নেক্সট কুৱেশ্যনত গৈছোঁ। জয় জোৱান জয় কিষাণ এই বাণীটো কাৰ? অপশ্যনবিলাক দিয়া আছে লাল বাহাদুৰ শাস্ত্ৰী, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 লাল বাহাদুৰ শাস্ত্ৰী। জয় জোৱান জয় কিষাণ এই বাণীটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীৰ। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। চ' আপোনালোকে কমেণ্ট কৰি জনাব এই 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব, সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব আপোনালোকৰ স্ক'ৰসমূহ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।